এয়া আলহীৰ বাবে মই ডাঙৰ ডাঙৰ মাছ লৈ ল'লোঁ। এতিয়া মই কাটিম। এয়া পিছত ভাগৰুৱা জীৱন, মহিলা মানুহ কেতিয়া সুখ হ'ব নাজানো। এয়া দোকানৰ পৰা আহি এতিয়া মই মাছখিনি ওলালোঁ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি মই খুব সোনকালে দোকানত আহিলোঁ, যিহেতু মোৰ কোনোবা গেষ্ট আহি আছে। সেইটো কাৰণে মই দোকানতে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চ' ফ্ৰেণ্ডছ, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব। যিহেতু আজি ৰাতিপুৱাতে মাছখিনি লৈছোঁ, খুব ফ্ৰেছ মাছখিনি আজি। মাছখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। মই বঠি দি কাটিব নোৱাৰোঁ। মই যি বস্তু নহওক, মাংস মাছ চব কটাৰীৰে কাটোঁ। বঠিৰে মোৰ একদমেই মানে মাছ কাটা কি একোৱেই কৰিব নোৱাৰোঁ, বাচিবও নোৱাৰোঁ মই। ভিডিঅ'টো কৰিলে মানে ৰাইট হেণ্ডটো লেফ্ট হেণ্ড নিচিনা লাগে। তো বহুতে মোক সোধে লেফ্ট হেণ্ডেদি কি কৰি আছিলি, কিন্তু ৰাইট হেণ্ডেদি কৰিলে মানে কেমেৰাটো উল্টা দেখিয়ে ন। মই বজাৰৰ পৰা এটা ঔটেঙা আনিছোঁ। ঔটেঙাবোৰ আপোনাৰ এতিয়া কুকাৰত বইল কৰিম।
যিহেতু খুব গৰম পৰিছে, দেখিছে ইমান ৰ'দ দিছে, সেইটো কাৰণে মই মাছেৰে টেঙা তৰকাৰী বনাম। ঔটেঙাটো এনেও ভাল, কিন্তু আজিকালি বজাৰত পাবলৈ নাই। তো মই বিচাৰি ঔটেঙাটো নাৰেংগীৰ পৰা লৈ আহিছিলোঁ। আৰু কুকাৰত মই এতিয়া যিহেতু আপোনাৰ আগৰ ভিডিঅ'টোতে কৈছিলোঁ মই এনেকৈ গ্লাছ দি আপোনালোকে মানে বস্তুখিনি পিটিকা কৰি ল'ব, বেছি ইজি হয় তেতিয়া তৰকাৰীখন বনাবৰ কাৰণে, আৰু খুব বেছি ধুনীয়াকৈ গলিও যায়। মই অকণমান এতিয়া গোলনেমুৰ ৰস ইয়াতে চেপি দিম, তেতিয়া স্মেলটো খুব ধুনীয়া আহে আৰু মানে টেষ্টটো হয়। গোলনেমুৰ টেষ্টটোতো গম পাইছে, খুব টেষ্টি হয়। এতিয়া অকণমান উতলতে মাছখিনি দিলোঁ। এইখিনিনো কি দেখাবলগীয়া, কিন্তু দেখালোঁ যিহেতু ভিডিঅ' কৰি ভাল পাওঁ মই, সেইটো কাৰণে মাছখিনি দিয়াখিনি দেখাই দিলোঁ। যিহেতু দোকানৰ পৰা আহি ইমান দৌৰাদৌৰি কৰি পেলাই মই একো চব্জি নাপালোঁ, তো মই এতিয়া ভাবিছোঁ, কালি মোক মায়ে ৰঙালাও দিছিলে, ৰঙালাওটোৱে মই এতিয়া ফ্ৰাই কৰিম বুলি ভাবিছোঁ। যিহেতু এতিয়া পটল, ভাতকেৰেলা মই এইবিলাক বিচাৰিলোঁ, কিন্তু চব্জি এতিয়া দিনত নাপালোঁ। ৰঙালাওখিনি খুব মিহি মিহিকৈ কাটিছোঁ মই এতিয়া ভাজিবলৈ। টান এয়া মোৰ ঔটেঙা আৰু মাছৰ জোল ৰেডি হৈ গ'ল। ৰঙালাও ভাজিখিনি অকণমান শ্লাইট মই চেনি দিছোঁ, যিহেতু কালাৰটো আৰু বেষ্ট ধুনীয়া কালাৰ হ'ব ন, ৰঙা হৈ যাব আৰু ৰঙালাওত আৰু বেছিকৈ ৰঙা হৈ যাব। আৰু আপোনালোকে মাছৰ তেলখিনি পেলাই দিয়ে, কিন্তু মই কিন্তু নেপেলাওঁ দেই। মই এনেকৈ এতিয়া বেঙেনা দি মাছৰ তেলখিনি ফ্ৰাই কৰোঁ, মই খুবেই ভাল পাওঁ। আৰু আপোনালোকে যদি পেলাই দিয়ে কোনোবাই, তেতিয়াহ'লে নেপেলাকৈ এনেকৈ আপোনালোকে বেঙেনা দি ভাজি দিব, খুব টেষ্টি হ'ব। মই বেঙেনাবোৰ দি দিছোঁ, দুটামান বেঙেনা দিছোঁ, বেছি দিয়া নাই। আৰু লগতে অকণমান ভোট জলকীয়া দি দিছোঁ, মই অলপমান জিৰা গুড়ি দি দিছোঁ। মাছৰ তিতাখিনি এতিয়া মই ভাজি দিলোঁ। আগতে মোৰ ৰঙালাও ভাজিখিনিও হৈ গ'ল একেলগে। এতিয়া মাছৰ তেলখিনি দেখিছে কিমান ধুনীয়া হৈছে, খাওঁ খাওঁ লাগিছে। মইতো এতিয়া মাছৰ তেলেৰে ভাতকেইটা খাম।
পানী বনোৱা হৈ গ'ল। এতিয়া মই গেষ্টক আদৰিব গৈ আছোঁ। আহক আহক আহক। চ' গাইছ, মোৰ এয়া আলহী আহি পালে। টিকলি লাজ কৰিছা নেকি? আহা আহা। এয়া মোৰ মৰমৰ বৌজনী, মোৰ বৌ, এয়া দাদা বহুত দূৰৰ পৰা আহিছে পাঠশালা। চ' ফ্ৰেণ্ডছ, এতিয়া মই আলহীৰ লগত অলপমান কথা পাতোঁ আৰু এতিয়া পিছত আহি আছোঁ। মই খাই এতিয়া ভাগৰ লাগিছে, অলপমান ৰেষ্ট লৈছোঁ। আলহীকো ৰেষ্ট ল'ব দিছোঁ, ৰেষ্ট লৈ থাকক।